নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। লগতে ফেচবুক পেজতো আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে মেট্ৰিক পৰীক্ষাৰ দুটাকৈ পৰীক্ষা বাতিল হ'ল। ইয়াৰ আচলতে ৰহস্যটো কি? চৰকাৰৰ ইমান দক্ষতাপূৰ্ণ পুলিচ প্ৰশাসন থকাৰ পিছতো কেনেকৈ দুবাৰকৈ প্ৰশ্ন কাকত বাতিল হ'ব পাৰে, পৰীক্ষা বাতিল হ'ব পাৰে? ইয়াৰ আঁৰৰ ৰহস্য কি? আচলতে চৰকাৰে ভৱিষ্যত প্ৰজন্মখিনিক মূৰ্খ বনাব খুজিছে নেকি? এইটো চৰকাৰৰ উদ্দেশ্য নেকি? সঁচাকৈ যদি চৰকাৰে তেনেকুৱা ভাবিছে তেনেহ'লে ভুল ভাবিছে। নিশ্চয় চৰকাৰৰ বহুত হেমাহি আছে, কাৰণ ইতিমধ্যে বিজ্ঞান পৰীক্ষাখন বাতিল কৰিলে, প্ৰশ্ন কাকত ভাইৰেল হ'ল। প্ৰশ্ন কাকতটো ভাইৰেল কেনেকৈ হ'ল সেইটো ইনকুৱাৰী নকৰোঁতে আকৌ অসমীয়া প্ৰশ্ন কাকত বাতিল হ'ল। তাৰমানে চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে। আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু, আপুনি অতি সোনকালে পদত্যাগ কৰক, নহ'লে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতখিনিক অন্ধকাৰ দিশত আপুনি আকৌ কিজানি আৰু পৰীক্ষা বাতিল কৰিব লগাত পৰে। আপোনাৰ কৰ্মকাণ্ডই সেইবিলাকে বুজাই আছে। আৰু মুখ্যমন্ত্ৰী, আপোনাকো এটা কথা ক'ব খোজোঁ, আপুনি শিক্ষা গোটেই ডিপাৰ্টমেণ্টবিলাক আপুনি চলাই আছে, যাৰ কাৰণে অৰাজকতা সৃষ্টি হৈছে। আপুনি মন্ত্ৰীখিনিক সম্পূৰ্ণৰূপে ফুলফিলভাৱে মন্ত্ৰিত্ব এৰি দিয়া নাই। আপুনি সিহঁতৰ পদবিলাকক ধৰি ৰাখিছে, যাৰ কাৰণে সিহঁতেও ভালকৈ কামবিলাক ঠিকভাৱে কৰিব পৰা নাই, যাৰ কাৰণে হয়তো ৰণোজ পেগুৰ ডাঙৰীয়াৰ এই ভুলটো হৈছে। তেওঁ অতি শীঘ্ৰে ইয়াৰ তদন্ত কৰি যি দোষী তাক উচিত শাস্তি যাতে দিয়ে, আৰু অনাগত দিনত যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ কাৰণে চৰকাৰে দৃষ্টি ৰাখিব লাগিব। কাৰণ পৰীক্ষা এবাৰ পিছুৱাই গ'লে কিমান মেণ্টেলি প্ৰেছাৰ পৰে, এইটো ছাত্ৰ ছাত্ৰী আৰু তথা অভিভাৱকসকলেহে গম পায়। ইমান কম বয়সৰ সৰু ল'ৰা ছোৱালী, সিহঁতৰ মেণ্টেলি টৰ্চাৰ কৰা হৈ আছে, যাৰ কাৰণে চৰকাৰে পৰীক্ষাবিলাক সুচাৰুৰূপে সুন্দৰভাৱে যাতে কোনো প্ৰশ্ন কাকত লিক নহয়, তাৰ কাৰণত দৃষ্টি ৰাখি পৰীক্ষাবিলাক পাতিব লাগে। আৰু এই চৰকাৰৰ এটা ট্ৰেণ্ড হৈছে ভাইৰেল হোৱা। হয় প্ৰশ্ন কাকত ভাইৰেল হ'ব, নহ'লে কিবা কিনি হ'ব। আজি এটা প্ৰশ্ন কাকত কালি এটা প্ৰশ্ন কাকত, আগতে মই কেতিয়া শুনা নাই, কিন্তু প্ৰশ্ন কাকত ভাইৰেল হোৱা ইহঁতৰ এটা প্ৰশ্ন কাকত ভাইৰেল নহ'লে ইহঁতৰ ভালে নালাগে, এনেকুৱা ধৰণৰ ইহঁতৰ এটা ছিষ্টেম হৈ গৈছে। তো অতি শীঘ্ৰে চৰকাৰে নিজৰ স্বভাৱটো যাতে ভাল কৰে, এই প্ৰশ্ন কাকত ভাইৰেল যাতে নহয় তাৰ কাৰণে দৃষ্টি ৰাখিব লাগে। যিকোনো এক্সাম হওক, আপোনাৰ নিযুক্তি প্ৰক্ৰিয়াৰ যিবিলাক এক্সাম আছে তাতেও প্ৰশ্ন কাকত ভাইৰেল হয়। আকৌ মেট্ৰিক পৰীক্ষা, তাতেও প্ৰশ্ন কাকত ভাইৰেল হয়। এইটো কেনেকুৱা ধৰণৰ ছিষ্টেম? সেইকাৰণে মই চৰকাৰক এটাই কথা ক'ব খোজোঁ, মামা আপুনি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা কৰক। আৰু ৰণোজ পেগু ডাঙৰীয়া, আপুনি এই শিক্ষা বিভাগ চলাব নোৱাৰে, আপুনি পদত্যাগ কৰক। পদত্যাগ কৰিলে হয়তো ছাত্ৰ ছাত্ৰীখিনি অলপ শান্তি পাব। আপুনি অতি শীঘ্ৰে পদত্যাগ কৰি বেলেগ এজনক দায়িত্ব দিয়ক, কাৰণ বিজেপি দলত ভাল মানুহ আছে, শিক্ষিত মানুহ আছে, সিহঁতক দায়িত্ব দিয়ক। লগতে বন্ধুসকল, আৰু এটা কথা ক'ব খোজোঁ, চৰকাৰৰ এটা কিছুমান ট্ৰেণ্ড থাকে, এটাৰ পিছত এটা, নিউজ চেনেলবিলাকৰো এটা ট্ৰেণ্ড থাকে, এটাৰ পিছত এটা। ইয়াৰ মাজতে আপোনালোকে হয়তো যিখিনি সাংবাদিক আছে ইহঁতে পাহৰি গৈছে, ট্ৰেণ্ডৰ কাৰণে বহুত বস্তু পাহৰি গৈছে। সিহঁতক মনত পেলাই দিওঁ, 1 লাখ নিযুক্তি দিয়াৰ কথা আছিল প্ৰতি বছৰে, 5 বছৰ থাকিলে হিমন্ত চৰকাৰে 5 বছৰত 5 লাখ নিযুক্তি দিয়া কথা আছিলে, কিন্তু আজিলৈকে মাত্ৰ 40,000 নিযুক্তি দি কিনে আৰু বাকী 60,000 খবৰ নাই।
তো অতি শীঘ্ৰে বাকী 40,000 যাতে 60,000 যাতে দিয়ে আৰু এই বছৰ ইতিমধ্যে 2 বছৰ উকলি গ'ল মোটামুটি 2 লাখ নিযুক্তি দিব লাগিব অতি শীঘ্ৰে 2 লাখ নিযুক্তিৰ ব্যৱস্থা কৰক এইটো যাতে আপোনালোকে অলপ চৰকাৰক মনত পেলাই দিয়ে কাৰণ আমাৰ অসমত বহুতো নিবনুৱা সমস্যা বাঢ়ি গৈছে যাৰ কাৰণে বহুতে কেৰালা তাৰপাছত তামিলনাডু বেলেগ ৰাজ্যত যাই কাম কৰিবলগীয়া হৈছে তো অতি সোনকালে চৰকাৰে এইবিলাক বস্তুৰ প্ৰতি দৃষ্টি ৰাখিব লাগে আৰু অনাগত দিনত যাতে এই ধৰণৰ ভুল নহয় তাৰ বাবে চৰকাৰক মই কৰজোৰে অনুৰোধ জনাওঁ আৰু আপোনালোকে ভাইৰেল যাতে নকৰে প্ৰশ্ন কাকত আৰু যিবিলাক শিক্ষকে এনেকুৱা কুকাৰ্যত লিপ্ত হৈছে ইহঁতক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু ইহঁতৰ যিবিলাক চাকৰি বাকৰি আছে অতি শীঘ্ৰে মানে একদম বৰখাস্ত কৰি দিব লাগে আৰু আইনীভাৱে ইমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ মুখলৈ ঠেলি দিয়াৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম শাস্তি দি বিহিব লাগে তো মোৰ এইখিনিয়ে আজি কথা আছিল আৰু চাই থাকিব আমাৰ ফেচবুক পেজ লগতে ইউটিউব চেনেল থেংক ইউ ধন্যবাদ